আপুনি এজন ইউটিউবাৰ আপুনি হয়তো ব্লগিং চ্যানেল এটা কাম কৰে বা অন্য কিবা এটা চ্যানেলত কাম কৰে আপোনাৰ টপিকটো তেনেকুৱা ধৰণৰ বা ৰেচিপি হোক বা যিয়ে নহওক আপোনাক ইউটিউবৰ কাৰণে যেটো ভিডিও আপুনি বনাই হে ভিডিওটোত আপোনাক এনেকুৱা ধৰণৰ মিউজিক লাগে যেটোত কপিৰাইট ক্লেম নাহে যেটোত কপিৰাইট নাহে বা কোনেও আপোনাক কপিৰাইট ষ্ট্ৰাইক দিব নোৱাৰে তেনেকুৱা ধৰণৰ মিউজিক আপুনি ক'ত পাব আজি মই আপোনালোকক কৈছো এতিয়া সমস্যাত পৰ আমি ইউটিউবাৰ সকল কি আমাৰ ভাল লগা মিউজিক এটা যদি আমি ভিডিওটোৰ তলত দি দিও বা আপুনি নাচি ভাল পায় বা এক্টিং কৰি ভাল পায় এটা যদি গানত আমি ভাল লগা গান এটাত যদি আপুনি এক্টিং কৰে বা আপুনি সেই গানটোত আপুনি ডান্স কৰে তেনেহলে আপোনাৰ হ'ব কি আপোনাৰ কপিৰাইট ক্লেম আহি যাব বেছিভাগ মিউজিক বা গানৰ ক্ষেত্ৰত এটো হয় আজিকালি আপুনি বলিউডৰ সং লবই নোৱাৰে আমাৰ আসামিজ সংটো এটো হৈ পৰিলে আসলতে হৈছে কি গানবোৰত সংবোৰত কন্টেন্ট আইডি লৈ থোৱা হয় CMS-ৰ দ্বাৰা আসলতে কথাটো এনেকুৱা ধৰণৰ আপুনি যেতিয়া আপোনাৰ গানটো বনাব আপুনি কন্টেন্ট আইডি লৈ থব তেতিয়া সেই মিউজিকটো বা সেই গানটো কোনোবাই গোটেই পৃথিৱীৰ ভিতৰত কোনোবাই যদি আপলোড মানে কৰে মানে কোনোবা এটা ভিডিওৰ তলত যদি লগায় সেই গানটো তেতিয়া হেতু ডিটেক্ট কৰিব আৰু তাৰ ৰেভিনিউ খিনি আপোনালৈ আনি দিব আপোনাৰ গানটো কাৰণ তেওঁ ইউজ কৰিছে গতিকে সেই গানটো ব্যৱহাৰ কৰি তেনেহলে লাভ নাই আমাৰ ক্ৰিয়েটৰ সকলৰ কাৰণে কাৰণ যাৰ গান তালৈ ৰেভিনিউটো গুছি যাব আমিতো ভিডিওটো বনালো হয় আৰু ৰেভিনিউটো গুছি যাব সেই মানুহজনলে যাৰ মিউজিকটো বা গানটো আমি ব্যৱহাৰ কৰিম তেনেহলে আমি কোৰ পৰা মিউজিকটো লৈ আমি ব্যৱহাৰ কৰিলে আমাৰ ৰেভিনিউ আমাৰ হাতত থাকি যাব বেলেগলৈ না যায় কাৰণ কষ্ট আপুনি কৰিছে ভিডিওটো আপুনি বনাইছে মিউজিকটো আপুনি বেলেগৰ লৈছে আৰু তাৰ বাবতেই ৰেভিনিউটো তালৈ গুছি যাব আৰু আপোনালৈ কপিৰাইট ক্লেম এটা বুলি আহিব এটো দেখাব কপিৰাইট ক্লেমটো আপোনাৰ চেনেলটো একো হাৰ্ম নকৰে কিন্তু আপোনাৰ ৰেভিনিউটো গুছি যাব সেই ব্যক্তিজনলৈ মই গটিকে কবলৈ গৈ আছো যে আপুনি কপিৰাইট নো কপিৰাইট মিউজিক কোৰ পৰা তুলিব কিছুমান এনেকুৱা ধৰণৰ নো কপিৰাইট মিউজিক আপুনি ইউটিউবতে পাব আপুনি সাৰ্চ কৰিব ওপৰত নো কপিৰাইট মিউজিক বুলি আপুনি চাব তেনেকুৱা ধৰণৰ চেনেল আছে চেনেলৰ পৰা আপুনি অডিও খিনি যদি ডাউনলোড কৰি লয় তেতিয়া আপোনাৰ 6 মাহ 12 মাহ 15 মাহ পৰ্যন্ত বা 3 মাহ পৰ্যন্ত আপোনাৰ কপিৰাইট ক্লেম নাহিব পাৰে কিন্তু যেতিয়া আপোনাৰ ভিডিওটো পুৰণা হৈ যাব তেওঁবিলাকে CMS টো লৈ লব আৰু কন্টেন্ট আইডি টো অৰ্থাৎ লৈ লব লৈ লোৱাৰ লগে লগে আপোনালে বহু ভিডিওত কপিৰাইট ক্লেম আহিব অৰ্থাৎ এটো এটা তেওঁবিলাকৰ পলিসি যে আমাৰ কোনো ধৰণৰ আমি কপিৰাইট ক্লেম আপোনাক নিদিও বা কপিৰাইট ষ্ট্ৰাইক নিদিও আমাৰ মিউজিকটো ব্যৱহাৰ কৰক কিন্তু যেতিয়া আপুনি হে মিউজিকটো ব্যৱহাৰ কৰিব এটা সময়ত গৈ হে ভিডিওবোৰ আপোনাৰ পুৰণা হৈ যাব হে পুৰণা ভিডিওবোৰত 6 মাহৰ পিছত বা 12 মাহৰ পিছত আপোন তেউলা কপিৰাইট ক্লেম কৰিব কপিৰাইট ক্লেম কৰি আপোনাৰ ৰেভিনিউ খিনি তেউবিলাকে লৈ গুছি যাব আপোনাৰ অলক্ষিতে হয়তো আপুনি গম পাব পাৰে হয়তো নেপাবও পাৰে আপোনালে মেল আহিব লাগে আপুনি যদি চাই না থাকে আপুনি গমেই নাপাব আপোনাৰ চেনেলটোৰ পৰা আপুনি আৰ্নিং কৰা টকাখিনি লৈ গৈ থাকিব গতিকে মই কৈছো আপোনালোকে আনৰ মিউজিক ব্যৱহাৰ নকৰিব আৰু নকৰিব আপুনি ইমান এটা সহজ ঠাই পাব মই এতিয়া দেখাই দিম এই সহজ ঠাইডখৰত আপুনি গলে আপোনাৰ নো কপিৰাইট মিউজিক আপোনাক ইউটিউবে দিব কাৰণ ইউটিউবত আপুনি কাম কৰি আছে ইউটিউবে তাৰ মিউজিক আপোনাক প্ৰভাইড কৰিছে আপোনাক কপিৰাইট নলগা মিউজিক ইউটিউবে দিছে আপুনি খালি গৈ তাত ক্লিক কৰিলেই হল ঠিক আছে মই সাইডত দেখাইছো চাওক এটো হল ইউটিউব চেনেল এই ইউটিউব চেনেলটোত আপুনি গুগল ক্ৰমত আপোনালোকে মোবাইলৰ পৰা কৰি থকা হলে খুলি লওক ডেস্কটপ মোড কৰি বা যিসকলে ডেস্কটপৰ পৰা কৰি আছে কম্পিউটাৰৰ পৰা কৰি আছে তেমবিলাকৰটো একো অসুবিধা নাই যদি আপোনাৰ হাতত ডেস্কটপ নাই আপুনি আপোনাৰ ইউটিউব চেনেলটো আপুনি খুলি লওক গুগল ক্ৰমত আৰু এই তিনটা ফটোত ক্লিক কৰি ওপৰত থকা তিনটা ফটোত ক্লিক কৰি আপুনি ডেস্কটপ মোড কৰি লব এটো জানে আপোনালোকে কৰি লোৱাৰ পিছত আপোনালোকে আপোনাৰ চেনেলটো জক আৰু চেনেলটো যোৱাৰ পিছত আপুনি বাওঁফালে তললৈ আহক লাইব্ৰেৰী বুলি এই লাইব্ৰেৰীটো দেখিছেনে লাইব্ৰেৰী এই লাইব্ৰেৰীতে গোটেই নো কপিৰাইট মিউজিক খিনি হুমাই আছে আৰু ইউটিউবে আপোনাক দি থৈছে এতিয়া ক্লিক কৰক দেখিলে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ উলাই আহিছে এখিনি মিউজিক
বহুত মিউজিক আছে আপুনি ইয়াৰ পৰা আপোনাৰ যেটো প্ৰয়োজনীয় মিউজিক আপুনি এটো শুনি চাব পাৰে আৰু শুনি লৈ ইয়াত যদি ক্লিক কৰি দিয়ে এই মই দেখাইছো যে ইয়াত প্লে বটনটো ক্লিক কৰি দিয়ক আপুনি শুনিব পাৰিব শুনি যদি আপোনাৰ পছন্দ হৈছে তেনে হলে এই ডাউনলোড বটনটোত আপুনি ক্লিক কৰক আৰু ডাউনলোড হৈ যাব খুব সহজ নহয় নে গটিকে আপুনি ইয়াৰ পৰা যেতিয়া মিউজিক ডাউনলোড কৰি লব আপোনাৰ যদি হ্যাপি মোমেন্ট দেখাব লাগে তেনে হলে আপুনি ক্লিক কৰি ইয়াত হ্যাপি আপুনি বিচাৰক পাই যাব হ্যাপি মিউজিক কিছুমান পাই যাব বা স্যাড মিউজিক লাগে স্যাড মিউজিক পাব আপোনাক যেনেকুৱা মিউজিক লাগে তেনেকুৱাই মিউজিক পাব মানে বিভিন্ন ধৰণৰ মিউজিক আপুনি ইয়াত পাবই পাব গটিকে যিসকল ব্লগাৰ আছে যিসকলে ৰেচিপি কৰে বা যিসকলে ডান্স কৰে বা অন্যান্য কিবা কিবি কামত আপোনাক মিউজিক লাগে তেনে হলে আপুনি ইউটিউবৰ এই লাইব্ৰেৰী এই অপচনটোত গৈ আপোনালোকৰ মিউজিক খিনি ডাউনলোড কৰি লব আৰু যেতিয়া আপুনি কাইনমাষ্টাৰতে হওক বা বিভিন্ন এপত যেতিয়া কৰিব এডিটিং তেতিয়া ইয়াৰ মিউজিক আপোনাক দৰকাৰ হলে আপুনি ইয়াৰ পৰা দি দিব তেতিয়া আৰু কপিৰাইট ক্লেম আপোনালৈ কেতিয়াও নাহে হল লাইফত নাহে কিমানটা সহজ পদ্ধতি দেখিলেনে নহলে আপুনি দৌৰি ফুৰিব লাগিব যে কপিৰাইট ক্লেম নথকা মিউজিক কৰ পৰা পাম বহুতে ইউটিউবৰ পৰা লয় ইউটিউবৰ পৰা কেতিয়াও নলব আজি আপোনাক ক্লেম নিদিয়ে কালিলৈ দি দিব গটিকে মই ইম্পৰ্টেন্ট কথাটো আপোনালোকক জনাও বুলি আহিলো আৰু আজিলৈ হামৰো বেছি দীঘলীয়া নকৰো অন্যটা দিনত অন্যটা ভিডিঅ লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ ধন্যবাদ